more than 200 million Muslims. সমগ্ৰ বিশ্বৰ দৃষ্টি যি সময়ত ইজৰাইল, আমেৰিকা আৰু ইৰাণৰ যুদ্ধক লৈ নিবদ্ধ হৈ আছে, সেই সময়তে ভাৰতৰ নিচেই কাষতেই এনেকুৱা এখন যুদ্ধ চলি আছে, যিখন যুদ্ধ হয়তো পাকিস্তানৰ অস্তিত্বৰ সৈতেহে শেষ হোৱাৰ নাম ল'ব। জ্ঞানহীন পাকিস্তানী সেনাই আফগানিস্তানত ৰাতিৰ আন্ধাৰত এখন হাস্পতালত এয়াৰ ষ্ট্ৰাইক কৰে। যি আক্ৰমণত 400জন নিৰীহ ৰোগীৰ মৃত্যু হোৱাৰ লগতে 250জনৰো অধিক সাধাৰণ নাগৰিক আহত হৈছে। আপোনাক জনাই থওঁ যে ভাৰতে আফগানিস্তানক খাদ্য, ঔষধ আদি সাহায্য প্ৰেৰণ কৰে। এটা সম্ভাৱনাক আমি নুই কৰিব নোৱাৰোঁ যে যিখন হাস্পতালত নাপাক পাকিস্তানে সাধাৰণ মানুহৰ ওপৰত আক্ৰমণ কৰিলে হয়তো সেইখন হাস্পতালতো ভাৰতে প্ৰেৰণ কৰা মেডিকেল সাহায্য সামগ্ৰী মজুত আছিল, যিবোৰ ইতিমধ্যেই পাকিস্তানীৰ এয়াৰ ষ্ট্ৰাইকত জ্বলি চাৰখাৰ হৈ গ'ল। কিন্তু যি সময়ত বিশ্বৰ আন মুছলমান দেশসমূহে এই যুদ্ধখনক আওকাণ কৰিছে, সেই সময়তেই ভাৰতে কঠোৰ সিদ্ধান্ত লৈ নিজৰ স্থিতি স্পষ্ট কৰি দিছে। ভাৰতে প্ৰথমবাৰৰ বাবে মুছলমানৰ বাবে যি কৈছে, সেয়া ইছলাম ধৰ্মাৱলম্বী 57খন দেশৰ এখনেও আজি পৰ্যন্ত মাত মাতিব পৰা নাই। ভাৰত এতিয়া আফগানিস্তানৰ পক্ষত। সংযুক্ত ৰাষ্ট্ৰত ভাৰতৰ প্ৰতিনিধিয়ে কি কৈছে সেয়াও আমি আপোনাক শুনোৱাম, কিন্তু তাৰ পূৰ্বে চাওক পাকিস্তানীৰ কাণ্ড জ্ঞানহীন এই কাণ্ড। যিখন হাস্পতালত পাকিস্তানে আক্ৰমণ চলালে সেই হাস্পতালখন আছিল নিচামুক্তি কেন্দ্ৰ, য'ত নতুন জীৱন পোৱাৰ আশাত চিকিৎসাধীন হৈ আছিল ড্ৰাগছত আসক্ত প্ৰায় 400গৰাকী ৰোগী। যদি আপুনি নতুনকৈ আমাৰ চেনেলটো চাবলৈ আৰম্ভ কৰিছে, তেনেহ'লে এনেধৰণৰ খবৰৰ বাবে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। কিন্তু নিৰপৰাধী সেই লোকসকলক বৰ্বৰতাৰে হত্যা কৰি নিজকে শক্তিশালী জাহিৰ কৰিব বিচাৰিছে বৈৰী পাকিস্তানে। बहुत अहम फैसले किए गए, जिनकी तफसील यूं है। नंबर 1, आइंदा 2 माह के लिए सरकारी महकमों की गाड़ियों को मिलने वाले तेल में 50% फिल फॉर कटौती की जा रही है। এনে জটিল সময়ত ইউনাইটেড নেশ্যনছ ছিকিউৰিটি কাউন্সিলে আফগানিস্তানৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে, যাতে অঞ্চলটোত স্থিৰতা বৰ্তি থাকে। আফগানিস্তানৰ কাবুলত থকা অমিত এডিকশ্যন ট্ৰিটমেণ্ট হাস্পতালত পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকক কঠোৰ ভাষাৰে গৰিহণা দিছে ভাৰতে। যুদ্ধৰ নামত নিৰীহ নিৰপৰাধী লোকক হত্যা কৰা পাকিস্তানক গৰিহণা দিছে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে। পিছে ইয়াৰ বিপৰীতে ইছলামাবাদে নাকচ কৰিছে আক্ৰমণৰ দায়িত্ব। 400 নিৰীহ মানুহক হত্যা কৰা পাকিস্তানে হেনো একো গমেই নাপায়। অৱশ্যে সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰা পাকিস্তানৰ এয়া যে গোকাত মিছা, সেয়া বুজি পাবলৈ বাকী নাই বিশ্ববাসীৰ। এই জটিল সময়ত ভাৰতৰ বিদেশ মন্ত্ৰালয়ে কৈছে, ভাৰতে শোকাহত পৰিয়ালসমূহলৈ সমবেদনা জনাইছে, আঘাতপ্ৰাপ্তসকলৰ দ্ৰুত আৰোগ্য কামনা কৰিছে আৰু এই দুখজনক সময়ত আফগানিস্তানৰ জনসাধাৰণৰ সৈতে একাত্মতা প্ৰকাশ কৰিছে। আমি আফগানিস্তানৰ সাৰ্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতাৰ প্ৰতি আমাৰ অবিচল সমৰ্থন পুনৰ দৃঢ়ভাৱে ব্যক্ত কৰিছোঁ। পবিত্ৰ ৰমজান মাহ চলি থকাৰ সময়তেই তয়াময়া ৰণত নামি পৰিছে দুয়োখন ইছলামিক ৰাষ্ট্ৰ। এনে প্ৰেক্ষাপটত ভাৰতে মুকলিকৈ আফগানিস্তানক সমৰ্থন কৰি এক প্ৰকাৰে চিৰবৈৰী পাকিস্তানক দিছে কঠোৰ সতৰ্কবাণী। হাই এলাৰ্টত আছে ভাৰতৰ সীমান্ত ৰক্ষা বাহিনী। India is home to more than 200 million Muslims. India's western neighbor is an excellent example of fabricating imaginative tales of Islamophobia in their neighborhood. One wonders what would brutal repression of Ahmadiyas in this country be termed, or the large-scale refoulement of the helpless Afghans, or air-bombing campaigns in this holy month of Ramadan. The Organization of Islamic Cooperation, which our western neighbor has systematically attempted to weaponize against India, has repeatedly made false and baseless allegations against my country. Muslims in India, including those in Jammu and Kashmir, elect their own representatives to speak for them. কমেণ্টত জনাওক আপোনাৰ মতামত, ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। পুনৰ লগ পাম আন এটা নতুন খবৰৰ সৈতে।